সুপ্ৰভাত সকলোলৈকে ৰাতিপুৱা উঠি ৰ'দতে বহি চাহ একাপ খাই ল'লোঁ তাৰপিছতে এয়া ওলালোঁ বজাৰ কৰিবলৈ যাওঁ বুলি তাৰপিছত বজাৰ কৰিও চেণ্টাৰত কাম এটাও আছে বাৰু এয়া কৰি ল'লোঁ মই বজাৰ লৈ ল'লোঁ মোৰ স্কুটিত ভৰাই তাৰপিছতে সেই যে বৰ্তাজন একচুৱেলি গা বেয়া আছিলে তাকে খবৰ এটা ল'বলৈও গ'লোঁ তাৰপিছতে আইদেৱে মোলৈ মৰমতে দিলে গাখীৰ অকণমান আহি পাই গ'লোহি ঘৰ আহি পাই লাগি গ'লোঁ নখ বনোৱাত মানে পুতনাৰ মেকআপ এটা আছে আজি তো এয়া আহি পাই গ'লোহি পুতনাৰ মেকআপ কৰিয়ে আছোঁ কমপ্লিট লুকটো দেখাম বাৰু বুইছে গাইজ সেইজনেই এইজন ল'ৰাজন মানস ৰাজখোৱা তো তাক মই মেকআপ কৰি আছোঁ তাৰ আজি পুতনাৰ ভাও আছে আৰু এই লুকটো কেনেকুৱা লাগিছে জনাবচোন যিহেতু প্ৰথমবাৰ পুতনাৰ মেকআপ কৰিছোঁ বাকী মেকআপটো কৰি থকাই হয় কিন্তু পুতনাৰ মেকআপ বুলি ফাৰ্ষ্ট টাইম কৰিছোঁ তো কেনেকুৱা লাগিছে ক'ব তো এইটোৱে হৈছে ফাইনেল লুক মই কৰিছোঁ SFX স্পেচিয়েল ইফেক্ট মেকআপ কৰিছোঁ তো কেনেকুৱা লাগিছে গাইজ জনাব দেই তো আজি ভিডিঅ'টো ইমানেই আছিলে টাটা বাই বাই